জুবিনদাৰ বিষয়ে ক'বলৈ গ'লে গোটেই দিনটো গোটেই ৰাতিটোৱে কম হ'ব। জুবিনদাৰ লগত মোৰ যি এটা মোমেণ্ট আছিলে সেই মোমেণ্টটোৰ বিষয়ে মই আপোনালোকক অৱগত কৰাম। এই মোমেণ্টটো 2017 ডিচেম্বৰ 1ৰ দিনাখনৰ ঘটনা। মই আপোনালোকৰ লগত আগতেই শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ এই মোমেণ্টটোৰ বিষয়ে, কিন্তু আজি সুবিধা পাইছোঁ কাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিম। 2017 ডিচেম্বৰ 2ত নামঘৰ এছ'চিয়েশ্যন অফ আমেৰিকাই গুৰু আসনখন স্থাপন কৰিবৰ কাৰণে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱৰ সহযোগত আমি নিউ জাৰ্চিত অনুষ্ঠান এটি কৰিছিলোঁ। আমি সকলোৱে মিলি আমেৰিকাবাসী অসমীয়া যিসকলে নামঘৰ এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ লগত জড়িত আছিলে তেখেতসকলে জুবিনদাকো নিমন্ত্ৰণ কৰিবৰ কাৰণে আগবাঢ়িলে। জুবিনদাই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিম বুলি ক'লে। জুবিনদা যেতিয়া আহিব বুলি ক'লে আমি প্ৰগ্ৰামটো আকৌ ভালকৈ কৰিম বুলি ভাবিলোঁ আৰু আমি অৰ্গেনাইজ কৰিলোঁ। আমি ভগাই ল'লোঁ। জুবিনদা থাকিব মেৰিলেণ্ডৰ দাদা বাইদেউ ঘৰত আৰু প্ৰভু পীতাম্বৰ দেৱ গোস্বামী তেখেতৰ লগত অহা, আৰু তেতিয়া মোৰ দেউতাও তেখেতৰ লগত আহিছিলে। প্ৰভু পীতাম্বৰ দেৱ গোস্বামী তেখেতে মহিলা থকা ঘৰত নাথাকে, গতিকে মোৰ ঘৰতেই থাকিলে। সেইকেইদিন মোৰ ঘৰখন এটা নামঘৰ, এটা মন্দিৰৰ সদৃশ হৈছিলে। পবিত্ৰ, চাৰিওফালে পবিত্ৰ, বহু মটিভেটেড আছিলোঁ সেইকেইদিন। জুবিনদা মেৰিলেণ্ডৰ অহা দিনাখন, তাৰপিছত যিহেতু মেৰিলেণ্ডৰ পৰা নিউ জাৰ্চিলৈ আহিবলৈ 5 ঘণ্টা ড্ৰাইভিং হয়, গতিকে জুবিনদাক আমি 1 ডিচেম্বৰত নিউ জাৰ্চিলৈ মতাই আনিলোঁ। দাদা বাইদেউহঁতে লৈ আহিলে আৰু হোটেলৰ বন্দবস্ত হ'ল। সিদিনাখন ডিনাৰত জুবিনদা, দাদা বাইদেউ আৰু নিউ জাৰ্চিৰ এজন দাদা, মই আৰু মোৰ লগত প্ৰভু পীতাম্বৰ দেৱ গোস্বামীৰ লগত অহা বৰুৱাদেৱেও আহিম বুলি ক'লে। তেতিয়া মই নিউ জাৰ্চিত যিহেতু আছিলোঁ, মোৰ ঘৰ যিহেতু নিউ জাৰ্চিত, মই অকণমান ফাইনেন্সিয়েলি ঠিকে আছিলোঁ, গতিকে মোৰ 3খন গাড়ী আছিলে। তাৰে এখন আছিলে মাষ্টাং, ফৰ্ড মাষ্টাং। চ' বৰুৱাদেৱে ক'লে, ব'লা মাষ্টাংখন লৈ যাওঁ, বহিবৰ কাৰণে মন গৈছে। তো তেখেতে কোৱা কাৰণে মই মাষ্টাংখন লৈ পেলাই আমি আহিলোঁ। ধুনীয়াকৈ ৰেষ্টুৰেণ্টত আহিলোঁ। নৰ্থ ব্ৰাউনচিকৰ এখন ৰেষ্টুৰেণ্টত ডিনাৰ খাব আহিলোঁ। জুবিনদাক দেখা পাই মই তেখেতক ভৰিত সেৱা জনালোঁ। জুবিনদাই বহিলে, আমি ডিনাৰ কৰিলোঁ। তাৰপিছত ডিনাৰৰ সময়তে বষ্টনৰ পৰা এটা কাপল আহিলে। তেওঁলোকে জুবিনদাৰ লগত কথা পাতিবলগীয়া আছিলে। আমি ডিনাৰ শেষ হোৱাৰ পিছত যেতিয়া ৰেষ্টুৰেণ্টৰ বিলখন আহিলে, আমি যেতিয়া পে'মেণ্ট কৰিব বিচাৰোঁ, জুবিনদাই ক'লে, নেলাগে দিব, ময়েই দিম পইচা, মোৰ তাতে বহুত টকা আছে। আৰু তেওঁৰ টোপোলাটো দেখাই দিলে, চা বহুত টকা আছে মোৰ বেগত দি পেলাই। ত' আমি সেই মোমেণ্টটোত জুবিনদাক দিব মানা কৰিলোঁ। মোৰ মনত নাই কোনে দিলে পইচাটো, ময়ে দিলোঁ নে আমি গোটেইবিলাকে দিলোঁ, মোৰ মনত নাই। কিন্তু জুবিনদাই ক'লে ময়ে দিম নেকি। তো মই এনেকৈ ফিল কৰিলোঁ মাজতে যে কি গাঁৱলীয়া বেংকে চেণ্ট্ৰেল বেংকক পইচা দিয়াৰ দৰে হৈছে। জুবিনদা অসমৰ পৰা আহি আমেৰিকাত যদি তেখেতে আমেৰিকাৰ মানুহৰ কাৰণে ডিনাৰৰ পইচা দিয়ে, তেওঁ কিমান মহান হ'ব লাগিব। ধনী দুখীয়া কোনো কথা নাই, মানুহ মহান হ'লেহে তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিব পাৰে। মহানতাৰ কাৰণে কোনো ফৰ্মুলা নাই, এইটো কাম কৰিলে মহান হ'ব পাৰে, সেইটো কাম কৰিলে মহান হ'ব পাৰে।
মহান মানুহে প্ৰতিটো মুহূৰ্ততে মহানতাৰ পৰিচয় দিয়ে। আমি বিল পে' কৰি ৰেষ্টুৰেণ্টৰ পৰা ওলালোঁ জুবিনদাৰ, কাৰণ কালি নেক্সট দিনাখন আমাৰ প্ৰগ্ৰাম আছে, জুবিনদাৰ ৰেষ্ট ল'ব লাগে। দাদা বাইদেৱে ক'লে আমি যাওঁ ব'লা বুলি। পাৰ্কিং লটত গাড়ী য'ত আমি পাৰ্কিং কৰোঁ, জুবিনদাই ক'লে তই কি গাড়ী লৈ আহিছ? আৰু এটা কথা মনত পৰিছে হঠাতে, আমি যেতিয়া ডিনাৰ কৰি আছিলোঁ তেতিয়া গোটেই আমি বোধহয় 45 মিনিটছ নাইবা এঘণ্টা বহিছিলোঁ। সেই গোটেইখিনি সময়তে জুবিনদাই মোক বহুবাৰ অবজাৰ্ভ কৰি আছিলে। তেখেতে এবাৰ মোক এইটোও কৈছিলে, তই অসমীয়া চিনেমাত ইনভেষ্ট কৰ। তেখেতে ভাবিছিলে মোৰ টকা আছে বুলি। তেখেতে মোক এইটো কথা কৈছিলে, তই অসমীয়া চিনেমাত ইনভেষ্ট কৰ। তেতিয়া বোধহয় মিছন চাইনাৰ কথা চলি আছিলে নেকি, তেনেকুৱা তেখেতে ভাবিছিলে নেকি। অসমীয়া চিনেমা তেখেতে লাহে লাহে অসমীয়া চিনেমাৰ প্ৰতি তেখেতে মানে ধ্যান দিয়া আৰম্ভ কৰিছিলে। তেখেতে কৈছিলে তই অসমীয়া চিনেমা কৰ, অসমীয়া চিনেমাত ইনভেষ্ট কৰ। কিন্তু তেখেতে পইচা খোজা নাছিলে, তেখেতে এটা আইডিয়া দিছিলে যে কি, যদি ইনভেষ্ট কৰ অসমীয়া চিনেমাত ইনভেষ্ট কৰ। তো পাৰ্কিং লটত যেতিয়া জুবিনদাই দেখিলে যে মই মাষ্টাং আনিছোঁ, তেখেতে ক'লে দেখাচোন গাড়ীখন, ষ্টাৰ্ট কৰি দেখা, লাইট জ্বলাই দেখা। তো মাষ্টাঙৰ লাইট যিবিলাক ৰিয়াৰ ভিউ মিৰৰ আছে, তাতে পনীবিলাক যেতিয়া ছুইচ অন কৰা যায় পনীটো ওলায়। চ' পনীটো দেখালোঁ, তেখেতে আচৰিত মানিলে। তেখেতে ক'লে তোৰ মাষ্টাং আছে, ময়ো এখন মাষ্টাং ল'ম। এনেকৈ নহয়, মানে তেখেতে কৈছিলে ময়ো এখন মাষ্টাং ল'ব লাগিব, এনেকৈ কৈছে। চ' তেখেতে সেইটো কৈছিলে মই মাষ্টাং এখন ল'ম, ব'ল যাওঁ বুলি পেলাই। তো গাড়ীখনত তেখেতে বহিব খুজিলে। তো বাইদেউজনীয়ে ক'লে নালাগে নেকি। তাৰপিছত ভাবিলোঁ যে কি, দাদাই কৈছে যেতিয়া, দৰ্জাখন খুলিছে যেতিয়া, দাদাকটো আৰু তেখেতে যেতিয়া যাম বুলি কৈছে যাবয়ে। আৰু মোৰো মনত ভাল লাগিছে তেখেতে মোৰ গাড়ীত বহিব, হোটেললৈকে যাব বুলি পেলাই। চ' তেখেতে মাষ্টাংখনত বহিলে। আৰু নিউ জাৰ্চিৰ ৰাস্তাখন মাষ্টাং যেনেকুৱা, মাষ্টাং এখন আপোনাৰ স্পৰ্টছ কাৰ হয়। চ' ফ'ৰ্ড মাষ্টাংখন স্পৰ্টছ কাৰ হয়। নিউ জাৰ্চিত বহু কম ৰাস্তা আছে য'ত মাষ্টাংখন মাষ্টাং হিচাপে আপুনি চলাবৰ কাৰণে সুবিধা নাপায়, আৰু পুলিচবিলাক চাইডে চাইডে থাকেই তাৰমানে। আৰু আমি যিখিনি যিটো জেগাত আছিলোঁ, যিখন ৰেষ্টুৰেণ্টৰ পৰা আমি জুবিনদাৰ হোটেললৈ যাব লগা আছিলে, বেছি দূৰ নাছিলে, কিন্তু ৰাস্তাটো আপোনাৰ হাইৱে নাছিলে। তো 4-5টামান আপোনাৰ ছিগনেল আছিলে। তো জুবিনদাই ক'লে চলা, জোৰে চলা। জোৰে চলাইছোঁ, মই আৱাজ দি পেলাই চলাইছোঁ, কাৰণ মাষ্টাঙৰ আৱাজটো শুনিব বিচাৰিছে তেখেতে। মাষ্টাঙৰ যিটো এটা ফেমাছ আৱাজ আছে, মানে শব্দ আছে, তো দিছোঁ। মই পুলিচক ভয় কৰা নাই। 2014-15 মোৰ মানে অকণমান বেয়া দিন চলি আছিলে। চ' সেইখিনি সময়ত মই বহুত ষ্ট্ৰেছড আছিলোঁ। চ' 2014-15 মই গাড়ী চলোৱাৰ কাৰণে পুলিচৰ পৰা বহুতকেইটা টিকেট পাইছিলোঁ। আৰু 2টা পইণ্ট যদি মই পালোঁ হয় 2014-15, বোধহয় মোৰ লাইচেঞ্চ ৰিভোক হ'ল হয়। তো সেইখিনি কথা মোৰ মনত পৰি গ'ল সিদিনাখন, যে কি গাড়ী চলাব গৈছোঁ হয়, যদি মোৰ আকৌ লাইচেঞ্চ ৰিভোক হৈ যায়, কাৰণ এইটো পূৰা ফেটেল হ'ব, কাৰণ স্পীডত চলাইছোঁ। আৰু স্পীডত চলোৱাটো ফেটেল হৈ যাব, যিটো বিয়ণ্ড মানে 40 মাইলছ পাৰ আৱাৰতকৈ বেছি, তাৰমানে যিটো মানে নৰ্মেল আৱাৰ ধৰক সেইখিনিত আপোনাৰ 50 মাইলছ পাৱাৰ আছে, মই বোধহয় 85-90 চলাইছোঁ। গতিকে লাইচেঞ্চ গুচি যাব ধৰিলে। আৰু মই আৰু সেইটো যদিও ভয় লাগি গ'ল, 2014-15 কথা মনত পৰি গ'ল, তথাপি মই চলাই দিলোঁ। জুবিনদাই বিৰাট ভাল পাইছে, আৰু সেইটো মোৰ কাৰণে এটা বিৰাট ডাঙৰ ছেটিছফেকশ্যনো হয়। মানে জুবিনদা মোৰ গাড়ীত বহিলে, মোক ভাল পালে, মোৰ অবজাৰ্ভ কৰিলে, মোক অসমীয়া চিনেমাৰ বিষয়ে ক'লে। চ' মোক বুলি কোৱাৰ লগে লগে আমাৰ লগত থকা দাদা বাইদেউ আৰু নিউ জাৰ্চি দাদাজন, আমাৰ বৰুৱাদেৱ, প্ৰভুৰ লগত যোৱা বৰুৱাদেৱ, তেখেতেও আছিলে। তেখেতসকলে শুনিলে, মানে জুবিনদাই সকলোকে উদ্দেশ্যি কথাখিনি ক'লে, যদিও মোৰ ফালে ষ্ট্ৰেছ মাৰি পেলাই ক'লে তেখেতে। চ' জুবিনদা আমি হোটেলত থলোঁ। নেক্সট দিনাখন জুবিনদাই যি প্ৰগ্ৰাম কৰিলে সকলোৱে ভাল পাইছে।
আৰু ভাল পাবই। উইদাউট মিউজিক তেখেতে যেনেধৰণে সকলোকে গান শুনালে, মানে অচম বুলিহে ক'ব পাৰোঁ, আৰু মোৰ মুখেৰে বেলেগ আৰু শব্দ উলিয়াই নাহে। অচম। আৰু জুবিন দা মহান হয়, সেই ঘটনাটোৱে মোক তেখেতৰ প্ৰতি আকৌ মানে শ্ৰদ্ধাৰ জুবিন দা হিচাপে সদায় মনত ৰাখিবৰ কাৰণে প্ৰেৰণা যোগাই থাকিব। এতিয়া কথা হ'ল, মোৰ এটা অভ্যাস আছে, অসম হওক পৃথিৱীত য'তেই নাযাওঁ কিয়, দুপৰীয়া ভাত সাঁজ খাই এঘণ্টা হ'লেও মই শুমেই। ছেপ্টেম্বৰৰ 19 তাৰিখ 2025 মই দুপৰীয়া ভাত খাই শুই শুই উঠি মোৰ এটা অভ্যাস আছে যে ব্ৰাউজ কৰিবৰ কাৰণে, নিউজ হওক কিবা কিবা কিবি যদি সমাজত চলি আছে, পৃথিৱীত চলি আছে, তো মই x.com, যিটো আগতে টুইটাৰ আছিলে, টুইটাৰটো মই অ'পেন কৰিলোঁ। টুইটাৰ মই এইকাৰণে প্ৰথমতে চাওঁ, বিকজ ট্ৰেণ্ডিং নিউজবিলাক থাকে, ক'ত কি ঘটনা ঘটি আছে সেইবিলাকৰ নিউজ থাকে। অতনু ভূঞাদেৱৰ এটা লাইনৰ মেছেজ মই পালোঁ, জুবিন আৰু নাই। নে তেখেতে লিখিছিলে নেকি, জুবিন গাৰ্গ আৰু নাই, মাত্ৰ এটা লাইন। খুলিছোঁ মই টুইটাৰ x.com, লগে লগে মেছেজটো পাইছোঁ, লগে লগে জঁপিয়াই উঠিলোঁ। আৰু তেতিয়া মোৰ সেই 2017 ডিচেম্বৰৰ ডিনাৰ কৰিছিলোঁ, এই ডিনাৰৰ মুহূৰ্তত জুবিন দাই যে কৈছিলে, মই পইচা দিম, মোৰ বহুত পইচা আছে, টোপোলাটো চা বুলি পেলাই, সিদিনাখনৰ কথাটো মই এইকাৰণে মনত পৰি গ'ল যে সেইদিনাখন যদি জুবিনদাৰ পৰা যদি আমি পইচা ল'লোঁ হয়, নাইবা মই যদি পইচা লৈ যদি আমি বিল পে' কৰিলোঁ হয়, আজি হয়তো মই কান্দিলোঁ হয়। জুবিনদা ঢুকোৱাৰ কাৰণে যিটো মানে মানে আঘাত পালোঁ, সেই আঘাতটো আৰু মাল্টিপ্লাই হৈ গ'ল হয়। তেখেতৰ পৰা পইচা লৈ যদি আমি ডিনাৰটো কৰিলোঁ হয়, নাইবা তেখেতে যদি ডিনাৰৰ পইচাটো দিলে হয়, ভাবকচোন কেনেকুৱা ধৰণৰ ঘটনা, কেনেকুৱা ধৰণৰ ছেল্ফ ৰিয়েলাইজেশ্যন মোৰ হৈ গৈছিলে। সেই মুহূৰ্তত এনেকুৱা লাগিছিলে, যদি সিদিনাখন যদি তেখেতে পইচা দিলে হয়, হয়তো আজি মই ডিপ্ৰেশ্যনত গুচি গ'লোঁ হয়, হয়তো মোৰ কি হ'লে মই নিজে নাজানিলোঁ হয়। কাৰণ জুবিন দা কলেজৰ দিনৰ পৰাই হওক আজিলৈকে, জুবিন দাই যিটো প্ৰেৰণা দিছে সকলোকে, মানুহ আমি চকুৰ আঁতৰৰ পৰা, মানে মই এইটো ক'ব বিচাৰিছোঁ, আমি মানুহক তিনি ধৰণে চাওঁ। কিছুমান মানুহ আমাৰ চকুৰ আগৰ পৰা আঁতৰি যায়, কিছুমান মানুহ আমাৰ মনৰ পৰা আঁতৰি যায়, কিছুমান মানুহ আমাৰ অন্তৰৰ পৰা গুচি যায়। জুবিন দা আমাৰ চকুৰ আঁতৰৰ পৰা গুচি গৈছে, হয়, কিন্তু জুবিন দা আমাৰ মনৰ, আমাৰ অন্তৰৰ পৰা কেতিয়াও আঁতৰি যোৱা নাই। সেই ঘটনাটোৱে মোক এই ছেল্ফ ৰিয়েলাইজেশ্যন কৰিছে যে কি মহান মানুহ মহানেই, তাৰ কোনো ফৰ্মুলা নাই কেনেকৈ মহান হ'ব লাগে, কেনেকুৱা অংক কৰিলে মহান হ'ব লাগে, কি কৰিলে মহান হ'ব লাগে। মহান মানুহ সদায় প্ৰতিটো মুহূৰ্ততে তেখেতে এভৰি মমেণ্টত জীয়াই, আৰু সেই মমেণ্টবিলাকেই তেখেতসকলক মহান কৰে। আজি জুবিন দা নাই। মই মাজে মাজে কবিতা লিখোঁ, সৰুতেও কবিতা লিখিছিলোঁ, কবিতাৰ কিতাপ লিখি পাব্লিছ কৰিম বুলিও ভাবিছিলোঁ। জ্যোতি দিৱস হওক, ৰাভা দিৱস হওক, মই ধাৰাপুৰত থাকোঁতে আমি সৰুৰ পৰা ধাৰাপুৰত ডাঙৰ দীঘল হৈছোঁ, আবৃত্তি কৰিছিলোঁ। তো আবৃত্তি কৰিছিলোঁ, কবিতা লিখাৰ এটা অভ্যাস আছিলে, কবিতা লিখি ভাল পাওঁ। সেয়েহে মই এই কবিতাটি আজি জুবিন দাক ট্ৰিবিউট হিচাপে জুবিন দাক মনত পেলাই লিখিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই মই এই কবিতাটো লিখিছোঁ। মই আপোনালোকৰ আগত পঢ়ি শুনাম। জুবিন দা। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ। তো জুবিন দাই তেতিয়া মোক কৈছিলে, যেতিয়া মাষ্টাঙত বহিছিলে, তেখেতে কৈছিলে যে কি মই তোক মাষ্টাং বয় বুলি ক'ম। তো তেতিয়াৰ পৰা জুবিন দাই মেছেজ কৰিলেও মাষ্টাং বয় বুলি কৰে। জুবিন দাৰ লগত সদায় মেছেজ নহয়, এবাৰ দুবাৰ
সৰুতে তেখেতে মাষ্টাং বয় বুলি মোক আইডেণ্টিফাই কৰিছিলে। তো জুবিন দাই মোক মাষ্টাং বয় বুলি নামটো দিছিলে, মাষ্টাং বয়। চ' সেই হিচাপে মই এই কবিতাটো লিখি পেলাই আপোনালোকক আহ, আবৃত্তি কৰি শুনাম। জুবিন দা, জুবিন দা, মই মাষ্টাং বয়ে কৈছোঁ। তুমিতো গমেই পোৱা নাছিলা, ভিৰৰ মাজত ময়ো আছিলোঁ। ভবাই নাছিলোঁ এনেকে যে এৰি যাবা। জুবিন দা, মই মাষ্টাং বয়ে কৈছোঁ। তুমিতো গমেই পোৱা নাছিলা, ভিৰৰ মাজত ময়োতো আছিলোঁ। ভবাই নাছিলোঁ এনেকে যে এৰি যাবা। প্ৰেম কি হয় তেতিয়া হয়তো বুজিয়ে পোৱা নাছিলোঁ। বি বৰুৱা কলেজৰ চোতালত এনুৱেল ডে'ৰ দিনা মাইকত বাজি থকা তোমাৰ সুমধুৰ গীতবোৰ এতিয়াও মনত পৰে। তুমি যেন আকৌ আহিবা আৰু কবা, আমি যেন যন্ত্ৰ, সময়ৰ আগত সকলো যন্ত্ৰ। তুমি যেন আকৌ আহিবা আৰু কবা, আমি যেন যন্ত্ৰ, সময়ৰ আগত সকলো যন্ত্ৰ। সিদিনা তুমি শুই থাকিলা, সিদিনা তুমি শুই থাকিলা। তোমাক দেখিছো, তুমি নামাতিলা। খন্তেকৰ বাবে ভাবিলো, তুমি যেন ভেম কৰিছা। সিদিনা তুমি শুই থাকিলা, তোমাক দেখিছো, তুমি নামাতিলা। খন্তেকৰ বাবে ভাবিলো, তুমি যেন ভেম কৰিছা। জুবিন দা, তুমি শান্তি, তুমি শান্তি। জুবিন দাৰ বিষয়ে আগতেও কৈছোঁ মই, ক'বলৈ গ'লে, শ্বেয়াৰ কৰিবলৈ গ'লে বহুখিনি সময় লাগিব। আৰু জুবিন দাক যিসকলে ভালকৈ চিনি পায় আৰু জুবিন দাৰ লগত সময় কটাইছে, তেখেতসকলে আমাক সদায় ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, ইণ্টাৰভিউৰ জৰিয়তে হওক কৈয়ে আহিছে, জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। জুবিন দা এজন মহান ব্যক্তি, জুবিন দা অমৰ হৈ থাকিব। এইখিনি মই শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ আগত বিচাৰিছিলোঁ। কিবা ভুল ভ্ৰান্তি হৈছে যদি, নাইবা কাৰোবাক যদি মই অসন্মান কৰাৰ দৰে হৈছে, প্লিজ মোক ক্ষমা কৰিব। মই আপোনালোকৰ আগত মাজে মাজে আকৌ আহি থাকিম মোৰ পডকাষ্টৰ জৰিয়তে। যদি বিচাৰে মই কণ্টিনিউ কৰি গৈ থাকোঁ, আপোনালোকে উপদেশবিলাক দিব। কিবা বেয়া হ'লে বেয়া বুলি ক'ব পাৰিব, ভাল হ'লেও আৰু উপদেশ দিব কেনেকৈ বেছি ভাল কৰিব পৰা যায়। অসমখনৰ বিষয়ে, অসমৰ বিষয়ে, অসমক ভাল পাওঁ বাবে আপোনালোকৰ লগত থাকিবৰ ইচ্ছা, কাম কৰি গৈ থাকিম। গতিকে এইখিনি কৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই সময়খিনিৰ কাৰণে, আপোনালোকে যে মোক এই সময়খিনি দিলে মোৰ কথাখিনি শুনিবৰ বাবে। ধন্যবাদ। থেংক ইউ।